নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম, যদিহে আপোনালোকৰ আঁঠুৰ বিষ বা ভৰিৰ বিষ বা পেটৰ বিষ বা হাতৰ বিষ তেনেধৰণৰ আপোনালোকৰ বহুতো ধৰণৰ বিষ হ'ব পাৰে, এনেধৰণৰ বিষসমূহৰ পৰা আমি কেনেকৈ ৰিলিফ পাব পাৰোঁ, কেনেকৈ আমি অতি সোনকালে আৰাম পাব পাৰোঁ, গোটেইখিনি কথা আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ চেষ্টা কৰিম। বন্ধুসকল, ভিডিঅ'টো অকণো স্কিপ নকৰিব, কাৰণ যদিহে আপুনি স্কিপ কৰে তেতিয়াহ'লে মই আপোনালোকক ঔষধটো বা দৰৱটো বা উপায়টো কেনেকৈ অৱলম্বন কৰিব লাগে জনাবলৈ চেষ্টা যি কৰিম সেইটো আপোনালোকে বুজি নাপাব পাৰে। বন্ধুসকল, আমাৰ এনেধৰণৰ সমস্যাসমূহ হৈ থাকিব পাৰে, কিন্তু আপোনালোকক আজি এনেকুৱা এটা গাঁৱলীয়া দৰৱৰ বিষয়ে ক'ম, যিটো দৰৱৰ কথা হয়তো আপুনি ইউটিউবত আজিলৈকে কোনেও আপোনাক কোৱা নাছিলে। আৰু বন্ধুসকল, আমাৰ চেনেলত এনেধৰণৰ প্ৰমাণিত আৰু সকলোতকৈ ইউনিক বহুততকৈ বেলেগ যিবিলাক সঁচা, যিবিলাকৰ জৰিয়তে সঁচাকৈ সুস্থ হ'ব পাৰি তেনেধৰণৰ ঔষধৰ বিষয়ে কোৱা হয়। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, কাৰণ আপুনি যেতিয়া এটা লাইক কৰে তেতিয়া আমি পুনৰ ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ। তাৰ লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটোত ক্লিক কৰি দিব, যাতে আমি যেতিয়া এটা ভিডিঅ' আপলোড কৰিম সেই ভিডিঅ'টো আপুনি সকলোতকৈ আগত চাব পাৰিব। তেন্তে বলকচোন দেৰি নকৰি আজিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। সকলোতকৈ প্ৰথমতে আপোনালোকে 4টা জালুক ল'ব। জালুক 4টাতকৈ বেছি ল'ব নালাগে, মাত্ৰ 4টামান জালুক ল'ব আপোনালোকে। তাৰ পাছত আপোনালোকে আদা দিব লাগিব, আধা ইঞ্চি মিনিমাম, আৰু আপোনালোকে এনেধৰণে গুড়ি কৰি ল'ব লাগিব। বেছি ইয়াতকৈ মিহি কৰিব নালাগে। মই যেনেকৈ আপোনালোকক দেখুৱালোঁ ঠিক তেনেধৰণে আপোনালোকে প্ৰথমতে ইয়াক অলপ খুন্দি ল'ব, যাতে ইয়াৰ পৰা ৰসটো উলিয়াব পৰা যায়। বন্ধুসকল, তাৰ পাছত আপোনালোকে এই মিশ্ৰণটো এনেধৰণে কৰি ল'ব। তাত আৰু বস্তু দিব লাগিব, কি দিব লাগিব মই ক'ম। বন্ধুসকল, এইটো সম্পূৰ্ণ প্ৰমাণিক। তাৰ উপৰি আপোনালোকে জানে আদা, জালুক এনেধৰণৰ বস্তুবিলাকত কিমান ঔষধি গুণ থাকে নিশ্চয় জানে। আৰু বন্ধুসকল, যদিহে আপোনালোকে ঔষধটো অলপ মিঠা কৰি খাম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ইয়াত মিচিৰ চেনি দিব লাগিব এচামুচ। মিচিৰ চেনি, কিন্তু বেলেগ চেনি নিদিব। পাৰিলে আপোনালোকে ইয়াতকৈ পুৰণা যিটো মিচিৰ চেনি পায় গোটা টাইপৰ, সেইটো দিব পাৰিলে বেছি ভাল। নহ'লেও আপোনালোকে এইটো দিলেও কোনো আপত্তি নাই। আপোনালোকে ইয়াত মিচিৰ চেনি এচামুচ দিব, কাৰণ মিচিৰ চেনি আমাৰ কাৰণে বহুতো উপকাৰী। কাৰণ আমি যদি ইয়াক খালী পেটত সদায় খাব পাৰোঁ তেতিয়াহ'লে পেট চফা হৈ থাকে, পেটৰ প্ৰব্লেমৰ পৰা আমি আৰাম পাব পাৰোঁ। কিন্তু এই যিটো বিষৰ যিটো প্ৰব্লেম হয়, আঁঠুৰ বিষ বা বিশেষকৈ আঁঠুৰ বিষৰ কাৰণে, বা ভৰিৰ বিষো হ'ব পাৰে, আঁঠুৰ বিষৰ কাৰণে আপোনালোকে যেতিয়া এই ঔষধটো তৈয়াৰ কৰিব তেতিয়া আপোনালোকে ইয়াত মাত্ৰ মিচিৰ চেনি দিব পাৰে। বন্ধুসকল, তাৰ পাছত আপোনালোকে এই 3টা বস্তু এনেদৰে কৰি ল'ব, গুড়ি কৰি ল'ব। বন্ধুসকল, যদিহে আপুনি পাৰে মিচিৰ চেনিটো পাউডাৰ কৰি দিব, তেতিয়া আপোনালোকৰ যিটো মিশ্ৰণ আছে অতি সোনকালে প্ৰস্তুত হৈ পৰিব। তাৰ পাছত লাগিব আপোনালোকক পিয়ৰ গৰুৰ গাখীৰ, অৰিজিনেল যিটো গৰুৰ গাখীৰ হয়, এপোৱামান লাগিব। আপোনালোকক মই দেখুৱাই দিছোঁ, ইয়াত 200 গ্ৰাম মানৰ আছে। পিয়ৰ গৰুৰ গাখীৰ হ'ব লাগিব, আৰু পিয়ৰ গৰুৰ গাখীৰ আপোনালোকে মিনিমাম এপোৱামান লৈ ল'ব। তাৰ পাছত আপোনালোকে এই 4টা বস্তু যেতিয়া গোট খুৱাই ল'ব, তাৰ পাছত আপোনালোকে ঔষধটো তৈয়াৰ কৰিব লাগিব। কেনেকৈ কৰিব লাগিব মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকে জুই হওক বা আপোনাৰ ষ্টভ হওক বা আপোনালোকৰ গেছ হওক, যি হওক আপোনালোকে অন কৰি দিব। তাত আপোনালোকে এটা পাত্ৰ এনেকৈ দি দিব, আৰু তাত আপোনালোকে দিব লাগিব এই গাখীৰ গিলাচ বা এই গাখীৰ যি এপোৱা আপোনাৰ আছিলে, এই গাখীৰখিনি তাত দি দিব। তাৰ পাছত আপোনালোকে এই গাখীৰটো সম্পূৰ্ণ উতলিব দিব নালাগে, কিন্তু ইয়াক অকণমান কুহুমীয়া হ'লেই হ'ল। আপোনালোকে অলপমান যেতিয়া ইয়াৰ পৰা গৰম ভাপ ওলাব, যেতিয়া ই গৰম হ'ব, তেতিয়া আপোনালোকে কি কৰিব লাগিব, কেনেধৰণে বনাব লাগিব মই কৈ আছোঁ, আপোনালোকে চাই থাকক। এতিয়া তলত জুই জ্বলি আছে আৰু ইয়াত গাখীৰ গৰম হ'বলৈ ষ্টাৰ্ট কৰিছে। আপোনালোকৰ গাখীৰখিনি অলপমান গৰম হ'বলৈ আৰম্ভ কৰি দিব। তেতিয়া আপোনালোকে যিটো মিশ্ৰণ ইয়াত তৈয়াৰ কৰিছিলে, এই মিশ্ৰণটো যে তৈয়াৰ কৰিছিলে এইটো আপোনালোকে ইয়াত দি দিব লাগিব। বন্ধুসকল, মই ইয়াত দি দিছোঁ, আপোনালোকে চাই লওক। ঠিক তেনেকৈ আপোনালোকে ইয়াত এই যিখিনি আদা আৰু জালুক আৰু আপোনালোকে যিটো মিচিৰ চেনি ৰাখিছিলে, সেই মিচিৰ চেনিখিনি আপোনালোকে ইয়াত দি দিব, যাতে মিচিৰ চেনিখিনি গুলিব পাৰে তেতিয়ালৈকে আপুনি গৰম কৰিব। বন্ধুসকল, যদিহে আপুনি মিচিৰ চেনিখিনি পাউডাৰৰ দৰে কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ বেছি সময় নালাগে। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাব, কাৰণ ঔষধটো এতিয়াও সম্পূৰ্ণ তৈয়াৰ হোৱা নাই। সম্পূৰ্ণ তৈয়াৰ হোৱালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, বস্তুটো একেবাৰে উতলিব দিব নালাগে। যদিও আপোনালোকে ইয়াৰ পৰা যিটো ৰস আছে সেইটো গাখীৰৰ লগত অকণমান মিহলি হ'বৰ কাৰণে আপোনালোকে অকণমান গৰম ইয়াক কৰিব লাগিব। বন্ধুসকল, এতিয়া এইটো বস্তু হৈ গ'ল ৰেডি, আৰু ৰেডি হোৱাৰ পাছত আপোনালোকে এই বস্তুটো নমাই ল'ব, আৰু তাৰ পাছত এখন ভাল চাকনিৰে ইয়াক চাকি ল'ব, যাতে ইয়াৰ পৰা যিখিনি সীতা, যিখিনি আপোনাৰ জালুক, আদা আৰু যিখিনি আপোনালোকে ইয়াত দিছিলে সেইখিনি যাতে উলিয়াই ল'ব পাৰি। মাত্ৰ আমাক গাখীৰটো লাগিব। তাৰ পাছত আপোনালোকে চাকি ল'ব। বন্ধুসকল, মই বৰ্তমান প্ৰথমতে চাকি ল'বলৈ চেষ্টা কৰিম, তাৰ পাছত আপোনালোকক দেখুৱাম।
বন্ধুসকল মই দিলোঁ ইয়াক চাকি মানে ইয়াত এতিয়া আপোনালোকে দেখিছে সীতাখিনি ৰৈ গ'ল আৰু ইয়াত ওলালে গাখীৰটো। বন্ধুসকল আমাক লাগিব গাখীৰটো, কিন্তু আপোনালোকে সীতাখিনিও নেপেলাব, কাৰণ এই সীতাখিনি আপোনালোকে যদি চাহত দিয়ে তেতিয়াহ'লে ধুনীয়া এটা চাহ ইয়াৰ পৰা উৎপন্ন হ'ব। মানে চাহ খাই আপোনালোকে যদি তেতিয়াহ'লে আপোনালোকে এই সীতাখিনি আপুনি গাখীৰ চাহতো দি খাব পাৰে। কিন্তু আমাক লাগিব এই গাখীৰটো, আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক দেখুৱাই দিছোঁ। বন্ধুসকল আপোনালোকে ৰাতি শোৱাৰ সময়ত মানে ভাত খোৱাৰ পাছত এই গাখীৰখিনি পাৰিলে অলপ গৰমে হওক আপোনালোকে খাবলৈ চেষ্টা কৰিব। ঠিক তেনেকৈ আপুনি 4 পৰা 5 দিন বা এসপ্তাহ যদি এই গাখীৰটো খাব পাৰে তেতিয়াহ'লে আপোনালোকৰ যিটো কঁকালৰ বিষ, হাতৰ বিষ, ভৰিৰ বিষ বা দেহাৰ যিকোনো বিষ আপোনাৰ অতি সোনকালেই নাইকিয়া হৈ যাব। বন্ধুসকল এইটো হৈছে সম্পূৰ্ণ প্ৰমাণিক ঔষধ, আপোনালোকে ইয়াক ট্ৰাই কৰি চাব পাৰে। বন্ধুসকল গাখীৰটো খোৱাৰ সলনিও আপোনালোকে যেতিয়া আপোনাৰ যিডোখৰ ঠাইত আপোনাৰ বিষ হ'ব, কঁকালত হ'ব বা ভৰিত হ'ব বা আপোনাৰ আঁঠুত হ'ব, য'ত আপোনাৰ বিষ হয় তাত আপোনালোকে তিলৰ তেল, যিটো তিলৰ পৰা প্ৰস্তুত তেল হয়, সৰিয়হ তেল নহয়, যিটো তিলৰ পৰা প্ৰস্তুত তেল, সেই তেলটো আপোনালোকে লগাই তাত যদি মালিচ কৰে তেতিয়াহ'লে এই গাখীৰটো খায় আৰু সেই মালিচটো যদি আপুনি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ভৰিৰ বিষ বা কঁকালৰ বিষ, আঁঠুৰ বিষ অতি সোনকালেই খতম হৈ যাব। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো নিশ্চয় ভাল লাগিল। যদি ভাল লাগিলে এটা লাইক কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তেন্তে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম। চাই থাকিব আমাৰ ভিডিঅ'সমূহ। ধন্যবাদ।